Hello everyone, মই নিমালি কাশ্যপ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আৰু আজি আপোনালোকৰ ওচৰত মই পাৰ্পল হোল শেয়াৰ কৰিম বুলি ভাবিছো আসলতে মই যিখিনি প্ৰডাক্ট আজি আপোনালোকৰ ওচৰত শেয়াৰ কৰিম বুলি ভাবিছো এই প্ৰডাক্টখিনি অহা 3 দিন মানে হ'ল কিন্তু মই ভিডিঅটো বনাব পৰা নাছিলো কাৰণ বিশেষ এটা কামত ব্যস্ত হৈ থকাৰ বাবে গতিকে মই কি বস্তু অৰ্ডাৰ কৰিলো আৰু কিমান কি বস্তু মই অফাৰত পালো গোটেইখিনি বস্তু আপোনালোকৰ শেয়াৰ কৰিম গতিকে আহক আজি ভিডিঅটো মই আৰম্ভ কৰো পাৰ্পলত এইকেইদিন কিবা নহয় কিবা বস্তু অফাৰ আহি আছে কিন্তু ওয়াও কোম্পানীটোৰো বহুত ভাল অফাৰ দি আছে পাৰ্পলত তাৰপিছত গুড ভাইবছৰো বহুত ভাল অফাৰ দি আছে তো এই বক্সটোতে মই গোটেইখিনি বস্তু পাৰ্চেছ কৰিলোঁ আৰু যিমানখিনি বস্তু আছে ইয়াতে মই এতিয়া ওলাই ল'লোঁ আনবক্সিং আচলতে মই সিদিনাখনে কৰিলোঁ মানে কি আহিছে সঁচা আহিছে কি নাই সেইটো চাবৰ কাৰণে তথাপিও মই প্ৰডাক্টখিনি আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ প্ৰথমতে মই অৰ্ডাৰ কৰিছিলোঁ এইটো গ্ৰীণ টি এইটো হৈছে গুডনেছ সুইচ লাভ গ্ৰীণ টি টোনাৰ মই টোনাৰ এটা লৈছিলোঁ আৰু এই টোনাৰটো আচলতে আপোনালোকে জানে যে টোনাৰ কিয় ব্যৱহাৰ কৰিব লাগে টোনাৰ কিয় স্কিনৰ কাৰণে বহুত ভাল তো সেইটো কাৰণে মোৰ আচলতে টোনাৰ শেষ হৈ গৈছিলে তো মই ধুনীয়াকৈ এটা অফাৰ পাই গ'লোঁ এনে ইয়াৰ এনে অৰিজিনেল প্ৰাইচটো হৈছে 125 কিন্তু অফাৰত কিবা এটা ডিছকাউণ্ট পাইছোঁ আৰু মই ভাবিছোঁ প্ৰডাক্টখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম যে মই কিমান অফাৰত কিমানখিনি বস্তু পাইছোঁ কাৰণ এতিয়াতে মোৰ মনত নাই পাহৰি গ'লোঁ সেইকাৰণে তো মই গ্ৰীণ টি এটা টোনাৰ ইউজ কৰিম এতিয়া কাৰণ যিহেতুকে মই ল'লোঁ তো আপোনালোকেও ল'ব পাৰে যদি এইটো অফাৰত আছে তেতিয়াহ'লে মই আপোনালোকক কৈ দিম যে অফাৰত আছে কি নাই তো তথাপিও আপোনালোকে পাৰ্পলত গৈ এবাৰ চাব পাৰে এইটো টোনাৰটো খুবেই ভাল আমাৰ স্কিনৰ কাৰণে তো ইয়াৰ পিছতে মই এটা ফেচ ৱাছ এটা অৰ্ডাৰ কৰিছিলোঁ ফেচ ৱাছটো গুড ভাইবছৰ হয় এইটো হৈছে এক্টিভ চাৰ্কল ফেচ ৱাছ আৰু আমি যেনেকৈ আপোনালোকে চাগে এইটো ইউজ কৰিছিলে যে চাৰ্কল মাস্ক আমি যেনেকৈ ব্যৱহাৰ কৰোঁ যে ইয়াৰ ফেচত লগোৱাৰ লগে লগে শুকাই যোৱাৰ পিছত যেনেকৈ আমি টানি দি পেলাই ব্লেক হেডছ হোৱাইট হেডছ যেতিয়া আমি এইবিলাক নাইকিয়া কৰোঁ ঠিক তেনেদৰে এইটো এটা ফেচ ৱাছৰ নিচিনা ফেচ ৱাছ হয় আৰু তেনেকুৱাই কাম কৰে তো এইটো এটা মই দুদিনমান ইউজ কৰিলোঁ আপোনালোকে গম পাই যে এইটো খোলা খাই আছে মই দুদিনমান ইউজ কৰিলোঁ মই ৰিজাল্টটো কিন্তু এতিয়ালৈকে ভালে পাইছোঁ তো এইটোৰো অৰিজিনেল প্ৰাইচ হৈছে 175 কিন্তু অফাৰত মই যথেষ্টখিনি কমতে পাইছোঁ তো সেইটো কাৰণে মই ডেছক্ৰিপশ্যন বক্সত গোটেইখিনিয়ে ডিটেইলছ দি দিম তাৰপিছত গুড ভাইবছৰ এটা মই এইটো হৈছে এল'ভেৰা জেল এইটো এল'ভেৰা জেলটো মই আচলতে মই বহুত টাইপৰ এল'ভেৰা জেল মই ব্যৱহাৰ কৰিছোঁ পতঞ্জলিৰ পৰা আদি কৰি তাৰপিছত বেলেগ কোম্পানীৰো এল'ভেৰা জেল ইউজ কৰিছোঁ কিন্তু এইটো অকণমান ডিফাৰেণ্ট পাইছোঁ মই স্কিনত লগাইছোঁ ৰাতি লগাইছোঁ কিন্তু মই ভালেই এটা ৰিজাল্ট পাইছোঁ তো এইটোৰো অৰিজিনেল প্ৰাইচটো হৈছে 215 মানে 215 টকা তো এইটো আপোনালোকে অফাৰত যদি এতিয়া বৰ্তমান অফাৰত আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে আৰু ব্যৱহাৰ কৰি চাব পাৰে তাৰপিছত গুড ভাইবছৰ মই আৰু এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ সেইটো হৈছে ফেচ মাস্ক আৰু সেইটো হৈছে পাপায়াৰ আৰু পাপায়াৰ বস্তুবিলাক খুব ভাল হয় আৰু পাপায়াৰ ফেচ ৱাছ ইউজ কৰিব পাৰোঁ পাপায়াৰ যিকোনো ক্ৰীম ব্যৱহাৰ কৰিব পাৰোঁ এইটো হৈছে পাপায়াৰ ফেচ মাস্ক আৰু ফেচ মাস্ক জানে এতিয়া বাহিৰত গ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ স্কিনত প্ৰব্লেম আহিব পাৰে ডাৰ্ক চাৰ্কল আহি যায় কেতিয়াবা তাৰপিছত আমাৰ ৰ'দে পুৰে তো সেনেকুৱা ধৰণৰ বস্তুবিলাক আমি আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ ফেচ মাস্ক ইউজ কৰিব লাগে তো এইটো মই এদিনে ব্যৱহাৰ কৰিছোঁ কিন্তু লাহে লাহে কৰি গ'লে মই ইয়াৰ ভাল নে বেয়া মই এইটো বস্তু গম পাই যাম তো এইটো অৰিজিনেল প্ৰাইচটো হৈছে ক'ত আছে 235 এইটো অৰিজিনেল প্ৰাইচ 235 তো এইটোৰ পিছতে মই আৰু এটা বস্তু মানে অৰ্ডাৰ কৰিছিলোঁ সেইটো হৈছে এইটো বহুত কিউট প্ৰডাক্ট আচলতে এনৱাইৰ হয় এইটো আই শ্বেডো মই এনেকুৱা ধৰণৰ বস্তুবিলাক মই চাই থাকোঁ যে বস্তুটো অৰ্ডাৰ কৰোঁ নে নকৰোঁ এনেকৈ চাই থাকোঁ যে এইটো ভাল হ'ব নে বেয়া হ'ব তথাপিও এবাৰ কম দামত পাইছোঁ যেতিয়া মই এটা অৰ্ডাৰ কৰিয়ে দিলোঁ এইটো হৈছে আই শ্বেডো এটা থাকে এপ্লিকেটাৰ এটা হয় ইয়াতে এইটো কালাৰটো অকণমান পাৰ্পল টাইপৰ আৰু পিংক টাইপৰ মিক্স আছে এটা এইটো অৰ্ডাৰ কৰিছিলোঁ এইটোৰ দামটো এনে ইয়াৰ দাম কিমান আছে সেই দামটো ইয়াত লিখা নাই কিন্তু ইয়াৰ দামটো খুবেই কম তো মই সেইকাৰণে অৰ্ডাৰ কৰিছিলোঁ যে ভাল নে বেয়া কিন্তু ইয়াৰ পিগমেণ্টটো সঁচাই ভাল মই আপোনালোকক দেখুৱাই আছোঁ যেতিয়া আমি অনলাইন যেতিয়া পাৰ্চেছ কৰোঁ ভাবোঁ যে বস্তুটো ভাল হ'ব নে বেয়া হ'ব কেতিয়াবা যদি এই বস্তুটো কমত পাওঁ তেতিয়াহ'লে এবাৰ লৈ চাব পাৰোঁ যে ভাল নে বেয়া আৰু ইউজ কৰিবৰ কাৰণে তেতিয়া আমাৰ বেয়া নালাগে তো মই এইটো এটা বস্তু অৰ্ডাৰ কৰিলোঁ তাৰপিছত আৰু এডাল এনৱাই কোম্পানীৰে এটা মই কাজল অৰ্ডাৰ কৰিছিলোঁ আৰু কাজলটো চবেই ভাল যদি ভালদৰে ইউজ কৰিব পাৰে
তো মই এইটো কাজল ইউজ কৰিলোঁ দুদিনমান বেয়া নহয় ভালে হয় এইটো কাজলটোৰ দামটো মই কৈ দিম ডেসক্ৰিপশন বক্সত কিমান দাম তাৰ পিছত মই এটা মাস্কাৰা অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো হৈছে মেবলিনৰ হয় আৰু মেবলিনৰ এইটো মাস্কাৰাৰ দাম হৈছে 300 টকা অৰিজিনেল কিন্তু মই 200 টকাত পাইছোঁ মানে 100 টকা অফাৰত তো এনেকুৱা ধৰণৰ যেতিয়া অফাৰ আহে তেতিয়াহ'লে আপোনালোকে মেকআপৰ যিকোনো প্ৰডাক্ট ল'ব লাগে কাৰণ মই ভাবোঁ অফাৰটো ল'ব লাগে কাৰণ এইটো মাস্কাৰা যদি বাহিৰত কিনিবলৈ যাওঁ 100 টকা বেছিকৈ ভৰিব লাগিব কাৰণ এইটো হৈছে অৰিজিনেল 300 টকা তো মাস্কাৰা মই মেবলিনৰ এটা আছে ইয়েলো কালাৰ সেইটো খুব ভাল হয় সেইটো 400 টকা সেইটো অফাৰত দি থকা নাছিলে কাৰণ এইটো অফাৰত পালোঁ গতিকে মই এইটো অফাৰত লৈ ল'লোঁ তো ইয়াৰ পিছতে মই আৰু দুটা বস্তু অৰ্ডাৰ কৰিছিলোঁ সেইকেইটা হৈছে সান্ডালউডৰ ফেচ স্ক্ৰাব এইটো আচলতে বহুত সৰু হয় মানে এইটো গ্ৰামটো 50 গ্ৰাম হয় বহুত সৰু কিন্তু এইটো দামটো যথেষ্টখিনি কম মই এইটো আচলতে স্ক্ৰাব নাছিলে লগত আৰু স্ক্ৰাব ব্যৱহাৰ মই আচলতে খুব কমেই কৰোঁ তথাপিও কেতিয়াবা লগা হয় স্ক্ৰাব তো এইটো মই কম প্ৰাইজত পালোঁ সান্ডালউডৰ মানে আৰু চন্দনৰটো খুবেই ভাল প্ৰডাক্টবিলাক তো সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰিছিলোঁ এইটো খুবেই কম তো ইয়াৰ লগতে আৰু এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ সেইটো হৈছে ফেচ জেল আৰু আপোনালোকে ভাবে যে জেল কিয় ইউজ কৰিব লাগে কেতিয়াবা চাবচোন আমি ক্ৰীমে কেতিয়াবা স্কিনখনত কেতিয়াবা যিটো দিব লাগে সেইটো মইশ্চাৰাইজ যিটো বস্তু হ'ব লাগে সেইটো নাপাওঁ কিছুমান ক্ৰীমত তো এনেকুৱা ফেচ জেল ৰাতি ৰাতি আমি এপ্লাই কৰি থৈ দিব লাগে তেতিয়া স্কিনখন বহুত ধুনীয়া এটা ভাল মইশ্চাৰাইজ হৈ থাকে আৰু বস্তুটো ড্ৰাইনেছ এটা ফিল নহয় তো এনেকৈ আমি ফেচ জেল ইউজ কৰিব লাগে তো মই বস্তু এইখিনিয়ে অৰ্ডাৰ কৰিছিলোঁ পাৰ্পলত আৰু অফাৰত টোটেল আছিলে মোৰ 1450 সামথিং তেনেকুৱা আছিলে কিন্তু গোটেইখিনি মই অফাৰত পাইছোঁ 915 টকা নে 16 টকাত তো ইমানখিনি বস্তু অফাৰত পোৱাৰ পিছততো শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰোঁ তো সেইকাৰণে শ্বেয়াৰ কৰিলোঁ যদি আজি এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মই এইখিনি প্ৰডাক্ট লিষ্ট মই ডেসক্ৰিপশন বক্সত দি দিম যদি অফাৰত এতিয়া বৰ্তমান আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে তেতিয়াহ'লে আজিলৈ বাই আকৌ লগ পাম আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল লোকে ছাবস্ক্ৰাইব কৰা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব